ढेना मुर्मू आरो अपना ढेना मुर्मू मारी पिलाले अपना घुस खाए पैसा दी के बेलगर मारिबो अपना मिसेस आरो अपना दुजन मिली किने ढेना मुर्मू हत्या करी पिलाई दिसे সেইটো কাৰণে আজি শান্তিপুৰ আৰক্ষীত ধৰ্ণা কৰিব লগা হ'ল আৰু কালপিট লৈ আনা হ'ল। এতিয়া হপনাটোৰো হত্যাকাৰী হপনাটোৰো ফাঁচি দিব লাগিব আৰু আৰতীও ফাঁচি দিব লাগিব। আৰু ঘটনাটো 24 তাৰিখত ৰাতি ঘৰৰ পৰা মাতি অনা হ'ল আৰু নদীত লৈ কিনে তাতে হত্যা কৰা বালিৰ তলত পতাই দিছে। আৰু যোৱাকালি ৰাতি পৰহি ৰাতি মানে উদ্ধাৰ হ'ল কিবাটো উদ্ধাৰ কৰা আনিছে আৰু মৰা মানুহটো জনে দোষ কৰিলে এইটো মানে এক নম্বৰ ফাঁচি দিব লাগিব আৰতী মুৰ্মু আৰতী মাৰ্ডি আৰু হপনাটোৰো দুজনে ফাঁচি দিব লাগিব এক নম্বৰ ফাঁচি দিব লাগিব আৰু ঢেনা মুৰ্মু ন্যায় পাব লাগিব। এই দুজনে প্লানিং কৰি মাৰিছে আৰু মানে হপনাটোৰে নিজৰ মাইকী আছে তথাপি আৰতী মাৰ্ডিক ৰাখিব খুজিছিল আৰু আৰতী মাৰ্ডিও বিয়া হোৱা ছোৱালী আৰু হপনাটোৰো বিয়া হোৱা মানে মতা আৰু দুজনে মিলি কিনে আৰু নিজে বিয়া হোৱা বিচাৰি কিনি সেইটো কাৰণে মানে ঢেনা মুৰ্মু হত্যা কৰিলে আৰু এই দুজনে মানে ফাঁচি দিব লাগিব। আমাৰ প্ৰশাসন মানে দায়িত্বটো লোৱা নাছিল সেইকাৰণে আমি ৰাইজই মিলি কিনি যিজনে হত্যাকাৰী ধৰা অনা হ'ল আৰু এতিয়া আৰক্ষীত জিমা দিয়া হ'ল। এতিয়া আৰক্ষীৰ পৰা মানে আৰক্ষী তদন্ত ল'ব আৰু যাতে তদন্তৰ মানে যিখিনি কালপিত যিমান আছিল সিহঁতে ওলাই দিব আৰু ওলাই ল'ব মানে আৰু সিহঁতে কালপিতবিলাক ফাঁচি আৰু শাস্তি পাব।